ৰঙিয়া আৰক্ষীৰ মহানুভৱতা হাততে অসম আৰক্ষীৰ বিৰুদ্ধে উঠি থকা অভিযোগৰ বিপৰীতে অন্য এক বিপৰীত ছবি দেখা গ'ল ৰঙিয়া আৰক্ষীৰ ক্ষেত্ৰত এগৰাকী অৱহেলিত মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ঘটনা অনুসৰি যোৱা সপ্তাহত ৭০ ঊৰ্ধৰ এগৰাকী অচিনাক্ত বৃদ্ধা মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল ৰঙিয়াৰ ব্ৰিকফিল্ড কলনীৰ ৫৮ নং আৱাসিক গৃহত মৃতদেহটো ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতেই ঠাইডোখৰত লাগিছিল হোৱা ৰাইজে আৰক্ষীক খবৰ দিছিল উক্ত ঘটনাৰ সন্দৰ্ভত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লৈ থানালৈ লৈ আনিছিল মৃতদেহ চমজি লৈ আৰক্ষী আৰম্ভ কৰিছিল প্ৰাথমিক কাম কাজ মহিলাগৰাকীৰ অভিভাৱকৰ সন্ধানত নামি আৰক্ষী সন্মুখীন হৈছিল এক কৰুণ বাস্তৱৰ মহিলাগৰাকীৰ নাছিল কোনো অভিভাৱক তেতিয়াই ৰঙিয়া আৰক্ষীয়ে দাঙি ধৰিলে মানৱতাৰ এক সুন্দৰ নিদৰ্শন ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত সুদক্ষ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ তত্বাৱধানত অচিনাক্ত বৃদ্ধাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি অনুসৰি মহানগৰী ভূতনাথ শ্মশানত কৰিলে শেষ সন্তুষ্টিক্ৰিয়া উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এইজনা আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে বহুকেইগৰাকী পৰিচয়বিহীন লোকক সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি অনুসৰি কৰিছে শেষকৃত্য সম্পন্ন ৰঙিয়া আৰক্ষীৰ এই মহানুভৱতাক ৰাইজে এতিয়া একেমুখে শলাগিছে ভাস্কৰ মল্ল পাটোৱাৰী ছাৰ তেখেতে সম্পূৰ্ণ নিজা খৰচত নিজা যত্নত এই সম্পূৰ্ণ মৃতদেহবিলাক আমাৰ যি নীতি নিয়ম ধৰ্মীয় নীতি নিয়ম লৈ পেলাই সৎকাৰ কৰি আছে গতিকে এই যি মহান কাম কৰিছে তেখেতক আমি তাৰ কাৰণে আমি ৰঙিয়াবাসী হৈ পেলাই যথেষ্ট শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি 2 দিন আগত সৰস্বতী কলনীৰ এজন মহিলাক এই ভাস্কৰ মল্ল বৰুৱা পাটোৱাৰী দেৱৰ নেতৃত্বত এই নি পেলাই আপোনাৰ ভূতনাথত সৎকাৰ কৰা হৈছে গতিকে এই যে কাৰ্য যে মহান কাৰ্য যে মানৱতাবাদী কাৰ্য দেশৰ নাগৰিক হিচাপে আমি অনুভৱ কৰিছোঁ যে পুলিচে নিজৰ দায়িত্ব ভালভাৱে পালন কৰি তেওঁৰ নিজা খৰচত গৈ ভূতনাথ শ্মশানত সকলো ধৰ্মীয় ৰীতি নীতিৰে তেওঁ গোটেইখিনি অন্ত্যেষ্টিক্ৰিয়া কৰিছে তো এনেকুৱা এটা মহান কাম আজিলৈকে আমি শুনা নাই আৰু ৰঙিয়াততো আমি দেখাও নাছিলোঁ চ' এই চেগতে মই এই সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জনাইছোঁ ভাস্কৰ মল্ল পাটোৱাৰী দেৱক তেখেতৰ এই মহান কৰ্মৰ বাবে আৰু মহান চিন্তাৰ বাবে আৰু আমাক এটা শান্তিৰ নিশ্বাস দিয়াৰ বাবে মই ৰঙিয়াবাসী হৈ গৌৰৱ অনুভৱ কৰি তেখেতক মোৰ ফালৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ বিপুল কলিতাৰ ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা ডিজিটেল ডেস্ক